নমস্কাৰ। কবিতাৰ শিৰোনাম বহাগীৰ আগমন। কবি পৰাগ কুমাৰ গগৈ আৰু আবৃত্তি কৰিছে পৰাগ কুমাৰ গগৈ। বহাগীৰ আগমন। এয়া বহাগী আগমনৰ প্ৰাক্ষণৰ মুহূৰ্ত। চৌদিশে জংকাৰিত হৈছে ঢোল পেঁপাৰ মাতেৰে। বাজিছে ঢোল, বাজিছে পেঁপা। দূৰৈৰ পৰা আজি যেন ক্ৰমশঃ শুৱলা হৈ পৰিছে কুলিৰ মাত গীত। শিপিনীহঁতেও তাঁতত বুটা বাজোঁতে মুগ্ধ হৈ পৰিছে। বহুদিনৰ পৰা আপোনজনলৈ বুলি সাঁচি থোৱা বিহুৱানখনো তেওঁৰ বাবেই বাট চাই ৰৈছে। বহাগ ই মাথো ঋতুৱেই নহয়, নহয় ই মাহ, যাৰ মাজত লুকাই আছে আনন্দৰ এক জোৱাৰৰ সদিশ। আজি সকলো ব্যস্ত হৈ পৰিছে বহাগী আগমনৰ হেতু। গছত ফুলিছে বিবিধ ফুল আৰু পোনাহঁতেও হাতত ঢোলটি লৈ ওলাই আহিছে বিহুটি জুৰিবলৈ। হয়তো ইয়াতে লুকাই আছে অসমী আয়ুস ৰেখা।